নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোকক ইটিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আমি আজি ৰাঘৱ চাব গৈ আছোঁ দেই। কাইলৈ ৰাঘৱ যিহেতু ৰিলিজ হ'ল, ভাবিলোঁ আমিও ৰাঘৱখন চায়েই আহোঁ, যিহেতু যতীন বৰাৰ চিনেমা। সঁচাকৈ যতীন বৰাৰ অভিনয়খনটো খুব ভাল লাগে আৰু মোৰ প্ৰিয় অভিনেতাই হ'ল যতীন বৰা। সেয়েহে আমি ঘৰৰ পৰা ওলাই দিলোঁ বিহপুৰীয়ালৈ বুলি। এয়া আমি গৈ আছোঁ বিহপুৰীয়া, মানে যিহেতু গহপুৰত চিনেমা হল নাই, সেয়েহে আমি গৈ আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়ালৈ। বিহপুৰীয়াত চিনেমা হল আছে, তালৈ বুলি আমি ওলাই দিলোঁ। অসমীয়া চিনেমা বুলি ক'লে কিন্তু মই বহুত পাগল দেই। আমি আহি এয়া পালোহি ধলপুৰত। ইয়াতে ইফালে পেটুৱা গোসানী থানলৈ যায়। ইয়াত এটা বহুত জাগ্ৰত মন্দিৰ আছে। ইয়াৰ পাছত আমি পালোহি নাৰায়ণপুৰ। আহি আমি এয়া নাৰায়ণপুৰ পাই গ'লোঁ আৰু কিছু সময়ৰ পিছতে আমি বিহপুৰীয়া পামগৈ। আমাৰ কিন্তু দেৰি হৈছে দেই, যিহেতু 11টা বজাত আছে। এতিয়া আমাৰ ভালেখিনি টাইম গুচিয়ে গ'ল। 15 মিনিটত গৈ পালেহে পোৱা আৰু। এয়া আমি মাধৱদেৱ বিশ্ববিদ্যালয় পাই গ'লোঁ, মানে এইখন মাধৱদেৱ বিশ্ববিদ্যালয়। আৰু আমি আহি পাই গ'লোঁ বিহপুৰীয়াৰ টাউন। এইখনেই হৈছে বিহপুৰীয়াৰ টাউন আৰু এইটো বিহপুৰীয়া শিৱ মন্দিৰ। বিহপুৰীয়াত কিন্তু কাপোৰৰ দাম খুব সহজ দেই, বহুত কমতে বহুত ধুনীয়া কাপোৰ পোৱা যায়। আৰু ইয়াত বহুত হ'লচেল ৰেটতো কাপোৰবোৰ পোৱা যায়। আমি চিনেমা হল পাই গ'লোঁ আৰু ইয়াত চিনেমা আৰম্ভ হৈ গ'ল। ৰাঘৱৰ এণ্ট্ৰি। খুব ধুনীয়া লাগিছে দেই কিন্তু চিনেমাখন চাই। আহকচোন আপোনালোককো অলপ দেখাই দিওঁ। কিন্তু তই নাজানো যে তোৰ বাপেৰো এটা বাপেক আছে, আৰু সেই বাপেকটো হলো মই, ৰাঘৱ। আমি ধনী হৈ আমি লুকাব পাৰোতো। লাগে নেকি প্ৰমাণ সিহঁতক? গাড়ীখনো যাতে চলি থাকে, কিবা এটা খাবলৈ জানে। আমাৰ বৈদ্য ভোক লাগিছে। নকৰোঁ চাগে, ইমান মনটো বেয়া লাগিছে। সেই ৰেষ্টুৰেণ্টখনত ৰখাই দিয়া, চাহ একাপ খাওঁ। যোৱা খাই আহা। তুমিও আহা। মই নাযাওঁ নেকি? কিয়? ড্ৰাইভাৰৰ লগত বহিলে কোনোবাই বেয়া বুলিব পাৰে তোমাক। ফাল্টু কথা নক'বা। মোৰ কাৰণে তুমি ড্ৰাইভাৰ নহয়, বন্ধু।
তুমি হোৱা হ'লে বেয়া নাছিল। হেল্ল' অঞ্জন নাই নাই বন্ধুৰ চকীত বাৰু বহোৱা কেনেবাকৈ আৰু এটা প্ৰমোশ্যন দিব নোৱাৰিনে যাতে তোমাক লৈ মই সপোন দেখিব পাৰোঁ কিছুমান মৰম। সৰু ক'ত আছ তই? মই ইয়াতে আছো বহুত ব্যস্ত ফোন চোন ৰিচিভ কৰিবলৈকে সময় নাই শুন এতিয়াৰ পৰা তই আৰু ফোন চোন কৰি থাকিব দৰকাৰ নাই মই গাড়ী পঠিয়াই দিম তই আহিছে ক'লৈ যাব লাগিব মই? ক'লৈ আমাৰ ঘৰলৈ এতিয়াৰ পৰা তই মোৰ লগতে থাকিবি তোৰ সৰু লগত নহাকৈ নাথাকিবি কিন্তু বাই ঘৰৰ বস্তু সোমাই আছে মা এনেকৈ এৰি থৈ যাব নোৱাৰা মোক তেনেহ'লে কেনেকৈ এৰি থৈ যাব লাগে? কোনোদিনে তোৰ পৰা মই একো বিচৰা নাই সঁচাকৈ দেই চিনেমাখন চাই বহুত ভাল লাগিলে ইমান ধুনীয়া হৈছে প্ৰতিটো চৰিত্ৰই ইমান ধুনীয়াকৈ বনাইছে চিনেমাখন বহুত চাবলগীয়া পৰিয়ালৰ সৈতে চাব পৰা এখন বহুত ধুনীয়া চিনেমা যোনেই যিমান যিয়েই নকওক সঁচাকৈ চিনেমাখন কিন্তু সঁচাকৈ ধুনীয়া হৈছে নায়ক অধিনায়ক বা আন ৰত্নাকৰতকৈও বহুত ধুনীয়া হৈছে চিনেমাখন ইমান ধুনীয়াকৈ ফুটি উঠিছে আৰু চবতকৈ ভাল লাগিছে চিৰিয়েলত থকা সকলো অভিনেতা অভিনেত্ৰী চিনেমাখনত আছে টকা পইচা অহংকাৰেৰে জীৱনটো জুখিব নাচাব ফুপুলা অহংকাৰে জীৱনটোকো ফুপুলা কৰি পেলাব নোটৰ বান্দিলেৰে মৰমবোৰ জুখিব নাচাব চকু পালে তিতি নোটবোৰ নষ্ট হৈ যাব চিনেমাখন সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু ডাইলগবোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে সকলোৱে এই চিনেমাখন এবাৰ চাব